এয়া চাওকচোন মোৰ চুলিখিনি গোটেই জখিনীৰ দৰে হৈ গৈছে। আজি মই ঘৰতে স্মুথিং কৰিম যিহেতু বহুত বেয়া হৈ গৈছে মোৰ চুলিখিনি আৰু এয়া যোগাৰ ষ্ট্ৰেইটনাৰ ড্ৰায়াৰ ক্ৰীম সব ৰেডি কৰি লৈছোঁ আৰু এয়া মই ফাৰ্ষ্ট মূৰটো ধুই শ্যাম্পু কৰি ড্ৰায়াৰ কৰি লৈছোঁ তাৰপিছত ক্ৰীম এপ্লাই কৰিছোঁ। এয়া মোৰ ভণ্টিয়ে কৰিছে মই ভণ্টিক শিকাই গৈ আছোঁ কেনেকৈ কৰিব লাগে। যিহেতু চেলনত কৰিব গ'লে বহুত খৰচ হয় 5 to 6,000 লৈকে লয় সো হিটোৰ কাৰণে মই ঘৰতে কৰোঁ। আগতে বাৰু ফাৰ্ষ্ট কৰোঁতে মই চেলনতে কৰিছিলোঁ সো মই কৰোঁতে সব শিকি লৈছোঁ কেনেকৈ কৰিব লাগে। এয়া এতিয়া মোৰ আইনিং কৰি আছে মোৰ হলে আৰু এয়া হৈছে ফাইনেল লুক। বহুত ধুনীয়া হৈছে, বহুত স্মুথ সিল্কি ষ্ট্ৰেইট হৈছে চেলনত কৰাৰ দৰে। এয়া চাব পাৰে।